হাই এভৰিৱান, লখিমপুৰত অসম গ্ৰন্থমেলা হৈছিলে যিহেতু ময়ো আহিছিলোঁ আৰু বিশেষকৈ আহিছিলোঁ জুবিন দাৰ কিতাপখন বিচাৰি। আৰু কিতাপখনৰ নাম হৈছে পিতৃ দৃষ্টিত জুবিন। লেখক হৈছে জুবিন দাৰ দেউতাক কপিল ঠাকুৰ। সঁচাকৈ কিতাপখন বহুতেই ভাল আৰু মই পঢ়িলোঁ কিতাপখন সম্পূৰ্ণ। আৰু জুবিন দাৰ বিষয়ে বহুতো নজনা কথা শিকিলোঁ, বুজিলোঁ। আৰু এই কিতাপখন পঢ়ি মোৰ অলপ নিজৰ আত্মবিশ্বাস বাঢ়িল। আৰু যদিহে আপোনালোকে কিতাপখন পঢ়া নাই, পঢ়িব। তাৰ উপৰি মই 2খনমান কিতাপ আনিলোঁ আৰু এই গোটেইকেইখন কিতাপ আচলতে মই পঢ়ি হোৱা নাই। আৰু মোৰ ল'ৰাও ডাঙৰ হৈছে যিহেতু সাধু 2খনো আনিলোঁ। বুঢ়ী আই সাধুখন আনিছোঁ, মই নিজেও শুনি ভাল পাইছিলোঁ আগতে, সেয়েহে ল'ৰাকো সাধু শুনাম বুলি আনিলোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লগ পাই আছোঁ। বাই।